বন্ধু বান্ধৱীসকল, সনাতন ধৰ্মত কোৱা 4 যুগৰ ভিতৰত বৰ্তমান অন্তিম যুগ কলিযুগ চলি আছে। এই 4 যুগৰ ভিতৰত কলিযুগ আটাইতকৈ বেয়া যুগ বুলি কোৱা হয়। কেতিয়াবা মনত প্ৰশ্ন হয় যে কলিযুগ কেতিয়া শেষ হ'ব। আহক জানি লওঁ যে কলিযুগৰ শেষত কি হ'ব। ভিডিঅ' আগবঢ়াৰ আগতে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰামচৰিত মানসৰ মতে কলিযুগৰ আৰম্ভ 3102 ঈশা পূৰ্বৰ আগতে হৈছিল, যাৰ শেষৰ কালৰ বৰ্ণনা শ্ৰীমদ ভাগৱত মহাপুৰাণত পোৱা যায়। ৰামচৰিত্ৰ মানসত কোৱা হৈছে যে কলিযুগ শেষ কৰাৰ বাবে ভগৱান বিষ্ণু কল্কি অৱতাৰ ল'ব। পুৰাণৰ কথামতে বৰ্তমান কলিযুগৰ প্ৰথম চৰণ চলি আছে। কলিযুগ 12,000 দিব্য বৰ্ষ অৰ্থাৎ 4,32,000 বছৰলৈকে চলিব। ইয়াৰে কলিযুগৰ বৰ্তমান লগভাগ 5,000 বছৰ পাৰ হ'ল আৰু 4,26,000 বছৰ এতিয়াও বাকী আছে। পুৰাণৰ অনুসাৰ যেতিয়া